Hello guys, welcome back to my YouTube channel. তো পুনৰ আজি আপোনালোকক মই অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো 2 সপ্তাহমানৰ মূৰত। তো আজি গৈ আছো আমি শিৱসাগৰ। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি তো গাইছ আমি ৰেডি যাবৰ কাৰণে এতিয়া তো বাছ আহিব এইটো চাইডে বাছৰ কাৰণে আমি ৰখি আছো। তো কেনেকৈ গৈ আছো আপোনালোকক যাওঁতে গৈ আছো চাই থাকক ভিডিঅ'টো। এখন বাছ আহি গ'ল, এখন বাছ আহিব আছে। তো গাইছ আমি এতিয়া বাছত উঠিলোঁ। তো বাছত উঠি চব এতিয়া ৰেডি যাবলৈ ওলাইছোঁ আৰু চাই থাকক ভিডিঅ'টো আগলৈকে। পাই গ'লোঁ এইফালে ৰাজগড় সোণাৰী হৈ যাব চাগে মানে এইটো চাইডে আহিছেতো গম পোৱা নাই। এতিয়া আমি পাই গ'লোঁ টিংখাং পাই গ'লোঁ। আগলৈকে ভিডিঅ'টো চাই থাকক আপোনালোকক দেখাই যাম। এতিয়া আহি পাই গ'লোঁ এতিয়া ৰাজগড় বা কোনটো ৰাস্তাইদি সোমাই এতিয়া নে মৰাণ হৈ যায় নে হাপে খাটি হৈ যায়। এই ৰাজগড় পাই গ'লোঁ। You don't see the things I মৰাণ ফালে নগ'ল, এইফালে সোমাই দিলে এতিয়া হাপে খাটি ৰোডত। এইফালে এইটো ৰাস্তা মৰাণৰ আছিলে, এইফালে এতিয়া হাপে খাটি ৰোডত সোমাই দিলে। আমি হাপে খাটি সোণাৰী হৈ শিৱসাগৰ গৈ আছোঁ। I'll tell you things you won't believe. তো আমি এতিয়া আহি পাই গ'লোঁ সোণাৰী। তো আৰু ইয়াৰ পৰা আছে শিৱসাগৰলৈকে 30 কিলোমিটাৰমান আছে চাগে। সোণাৰী পাই গ'লোঁ। সোণাৰী তাৰপৰা ফাৰ্ষ্ট টাইম সোণাৰী। তো এতিয়া আমি চৰাইদেউ ৰাস্তাত সোমাই গ'লোঁ। এইফালে চৰাইদেউ গৈ আছোঁ, চৰাইদেউ ৰোডত সোমাই দিলোঁ। চৰাইদেউ পাই গ'লোঁ চক চৰাইদেউ ফালে সোমাই দিলোঁ। চৰাইদেউ পাই গ'লোঁ আমি। কাৰণ আমাৰ বাছখন আমাৰ ছেকেণ্ড বাছখন পোৱাহে নাই, আমাৰ বৰলুইতখন ইমান দেৰি লাগিছে আহোঁতে। এইফালে পূৰা স্কুলীয়া ল'ৰা ছোৱালী বহুত আছোঁ। বাছ এইখন আমাৰ এইখন বাছ যিখনলৈ আমি ৰখি আছিলোঁ পাই গ'ল এইখন। এতিয়া আমি নামি যাম আৰু এতিয়া। তো চব নামিলে বাছৰ পৰা চব খালী হৈ গ'ল। আমি একদম লাষ্টত নামিবলৈ আমি লাষ্টৰ চিটত বহি আছিলোঁ। আমি লাষ্টত নামিছোঁ। তো আমি গাইজ পাই গ'লোঁ এতিয়া চৰাইদেউ মৈদাম। ইয়াত কিমান মানুহ চাওক দেখত। এতিয়া বহুত মানুহ আমি টিকেটবিলাক ল'বৰ কাৰণে এতিয়া ভিতৰলৈ যাব আৰু। Of the skies overseas, I hear them all those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, live your life. তো গাইছ আমি এতিয়া আহি পাই গ'লোঁ চৰাইদেউ মৈদাম। মানে চৰাইদেউ মৈদামৰ ভিতৰত সোমাই গ'লোঁ। আপোনালোকক দেখুৱাম বিভিন্ন মৈদাম চাওক, এইবিলাক ধেৰ মৈদাম আছে। এয়া চব কিবা আগৰ ৰজাদিনীয়া নাও এখন আছে। এইখন আমি ওপৰলৈ উঠি গৈছোঁ। তো এইটো মেইন মৈদামটোৰ ভিতৰত সোমাইছোঁ, যিটো মানে মাটিৰ তলত সোমাব পৰা যায় সেই মৈদামটো। আমি সেইটোৰ ভিতৰত সোমাই যাম। বহুত মানুহ ভিৰ লাগি। তো আমি সেইটো মৈদাম চাই কিনি এতিয়া আকৌ নেক্সট মানে এইখিনি মৈদাম চাবৰ কাৰণে গৈ আছোঁ। এইবিলাক আমাৰ নিকেতনৰ পৰা অহা মানুহবিলাক গৈ আছে সেইফালে। আমি ফটো মাৰিবৰ কাৰণে ৰখি দিলোঁ। আমি এইফালে পূৰা ধুনীয়া চিনেৰী, মানে পূৰা ঘন অৰণ্য নিচিনা। ওপৰ মৈদামখিনিত উঠিব নিদিয়ে, মৈদামখিনি উঠিবহে মন গৈছিলে। ইয়াত আমি ফটো মাৰিলোঁ। এতিয়া আগলৈ কি আছে চাবলৈ গৈ আছোঁ। আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক শেষৰলৈকে ধুনীয়াকৈ। ইয়াত তামাম মানুহ। কোনফালে যাম? এইফালে যাম আহে। So this is scenery of চৰাইদেউ মৈদাম। চব আহি কিনি উভতি গ'ল। আমি সেইকাৰণে লেটকৈ আহিছোঁ। আমি সৰুখিনিৰ লগত আহিছোঁ ন। আমি আপোনালোকে আগৰ ভিডিঅ'ত দেখিলে আমি কাৰ্বি আংলং গৈছিলোঁ এক্সকাৰ্ছন। আমি সেইখিনি ডাঙৰখিনি গৈছিলোঁ, সৰুখিনিৰ লগত আহিছে বা সৰুখিনিৰ লগত সৰুখিনি ল'লেতো। তাৰপিছত চিট খালী আছে বুলি ক'লে আমি যাম বুলি ক'লোঁ। এনেই আমি 4টা গুচি আহিলোঁ আৰু। সেইকাৰণে আমি সিহঁতৰ লগত ঘূৰা নাই। গাৰ্জেনবিলাক আহিছেতো লাজ লাগে অলপ, আমি সেইকাৰণে অকলে আহিছোঁ।
তো আমি এতিয়া ওলাই গৈ আছোঁ চৰাইদেউ মৈদাম চাই কিনি এইফালে উভতি গৈছোঁ অহা ৰাস্তাই উভতি গৈছোঁ চৰাইদেউ মৈদাম আপোনালোকক দেখালোঁ কেনেকুৱা পালে জনাব আমি আপোনালোকক দেখাইছিলোঁ যে নোসোমালোঁ মৈদামটো এইটো মানে এইটো হয় আৰু নাই তেনেকৈ এইটো চব মৈহালি চাগে সেই সেইটো যে গুহাটোৰ ভিতৰতে কিবা মৈহালি নিচিনা আছিলে যে সেইটো মৈহালি হয় নেকি অঁ আমি চালোঁ চৰাইদেউ এতিয়া উঠিলোঁ আকৌ বাছত যাব এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই আৰু নেক্সট ভিডিঅ'লৈ ৱেইট কৰি থাকক ধামাকা ভ্লগ আহি আছে